ঐ চা ঐ জন্ম হোৱাৰ পৰা দেখিছো ঘোঁৰাটোৱে আগঠাইন দুখন দাঙি আছে ইষ্ঠাইন দুখনৰ ওপৰত ঘোঁৰাটো খাৰ পাইছে একচুৱেলি ঘোঁৰাটো হৈছে কি হৈছে এয়া মই কৈছো নে নাই ডিষ্টাৰ্ব দি নাথাকিবা বুলি আশা মোৰে হৈছে লাইম চেন কিডাল কেনেকুৱা আছে 16 চেন নে ওপৰ আছে লাইসেন্স নহয় লাইসেন্স গাড়ী চলাবৰ কাৰণে লাগে এই গাড়ী চলাবলৈ লাইচেঞ্চ লাগে তলত গাড়ী এনেকুৱা দুটা খুটি আছে সেই দুটাত কপাও কুকুৰ কাঁহীখন টকা এডাল এনেকে লৈ মাৰি দিয়ক গাড়ী আছে অকমান বহক মানে ময়ো ভালকে চলাব নাজানিছো যে ইয়াৰ লাগি গ'ল গাড়ী গুচি গ'ল এই পেলালৈতে মালিচ কৰিব আহিছ মই গাড়ী গিয়া লগাইছো গিয়া মই গিয়াৰ আপুনি গিয়া আকৌ ইয়াক মই গাড়ী চলোৱা শিকাইছো মই অকণ বেলেগ টেনশ্যনত আছো কিহত আছো কিহৰ টেনশ্যন নাই গাড়ীখন যে চলাব লাগিব মইতো ঢুকি নাপাম চেচে এটা কাম কৰো গাড়ী যে ড্ৰাইভাৰ চিটটো আমি দুইটা সোমাই যাম আপুনি চিটৰ ওপৰত ভৰি একম উঠাই ল'ব ওপৰডাল মিলাব মই তলত বহি গুটিকেইটা মিলাই যাম পাগল কৈ আৱাস্থাদা পাইছাদা যদি কোন আছে My dog, saya pintar itu COVID-19 eh. Oh my god, untuk kado pagi ninsa. Jamok khai kon. Olau nohoi nilau nohoi omok jamok khai kon. Oh my god. Put nuzua ki nukoa eba guin suana. What? কি মইনা Saya bilang itu COVID-19 eh. ছোৱালী চুকাও হে কাজিনা Oh. ইণ্টাৰপেন কাম কৰি আছে নেকি বাৰু চা একদম ডিষ্টাৰ্ব নকৰিব আখাই মৰিলেহে হৈছে আৰু ভেৰি গুড বয় ঐ চা ঐ জন্ম হোৱাৰ পৰা দেখিছো ঘোঁৰাটোৱে আগঠাইন দুখন দাঙি আছে ইষ্ঠাইন দুখনৰ ওপৰত ঘোঁৰাটো খাৰ পাইছে একচুৱেলি ঘোঁৰাটো হৈছে কি হৈছে এয়া তোমাক কৈছো নে নাই ডিষ্টাৰ্ব দি নাথাকিবা বুলি আখাই মৰিলেহে হৈছে ভাবি থাকোতে মাতটো ওলাই গ'ল চা মানে বুঢ়া হ'ল আকৌ সি এইবাৰ পাগলটো তুমি দ্বিতীয়ৰ লগত কথা পাতি গাড়ী নচলোৱাকৈ লাইচেন্সখন কেনেকৈ দিব পাৰে সেইটো ব্যৱস্থা কৰা না হঠাৎ ড্ৰাইভিং লাইচেন্স কিয় লাগে অফিচত দিব লগা হৈছে বুজিছো কিন্তু চিকিউৰিটি গাৰ্ড পোষ্টটোৰ কাৰণে লাইচেন্স কিয় মোক সেইবিলাক একো গম নাপাওঁ মুঠতে তুমি মোক কিবা এটা ব্যৱস্থা কৰি দিয়া মই এতিয়া কি কৰিব লাগিব কওকচোন কিবা এটা কৰি হ'লেও মোক লাইচেন্সখন উলিয়াই দিয়াচোন হা জয় এই ঘৰতে পুলিচ এটা থাকি লাভটো কি হ'ল মুটুকা মাৰি যে বহি আছে লাইচেন্সৰ টেনচনটো এনে তাকেই ৰ নিজে গাড়ী চলাই দেখাব লাগিব নহয় নিজে আপুনি আপুনি আৰু টুল এখনে পাৰি ল'ব লাগিছে কিয় কাৰণে নহ'লে খুটিকেইটা ঢুকিয়ে নাপায় ফটোমি কৰি নাথাকিবি এতিয়া মই নিজে পৰীক্ষা দিব লাগিব নিজে পৰীক্ষা আজিকালি নিজৰ পৰীক্ষা নিজে দিয়া কোৰ্চ শুনিছেও
কিবা এটা মেমেজ কওক মেনেজ কৰোঁ মই ছাৰৰ লগতে এবাৰ পাতি চাওঁ মনিবক ক'লে নে নাই পইচাটো ৰিকভাৰী হ'ল বুলি কলো ফ্লেট কিনিবলৈ মাথা মাৰিছে নে নাই কৃষ্ণ নাই আৰু দেই আমি ঠগ প্ৰবঞ্চকৰ হাতত পৰিবলৈও নাই আৰু ফ্লেটৰ জীৱন কটাবলৈও নাই ওচৰৰ বাচ্ছাই চেছ কৰি কিয়নো বেয়া কথা কয় চৰি দিয়ক মাথাটো গৰম হৈ গ'লে ওলাই আহে। প্ৰাপ্য আপোনাৰ এইবোৰ তাকে কিমান দিনলৈ থাকে আৰু হেল্প এটা লাগিছিল মোক ডিএল নে তাকে ছাৰে কিবা এটা কৰিব পাৰে নেকি ৰাতিপুৱাৰ পৰা মানে আজি ৰাইজক চুবাম বুলিয়ে ওলাইছে আৰু ন কি হ'ল মুকু দাদা মাৰে ছাৰ হেৰি এই ক'ব দিয়া না আৰে কি হ'ল বা আপুনি পুৱাই পুৱাই মানুহৰ মাথা খাবলৈ কি ভাল পায় হে তুমি প্ৰব্লেমটো বুজি পোৱা নাই এনেকুৱা কি জৰুৰী হ'ল যে লাইচেন্স লাগে জৰুৰী কামত লাগে চলাই দেখুৱাক লৈ লওক সেইটোৱেটো কথা মই জানো ঠুকি পাম আহিব নালাগে কিবা এটা ব্যৱস্থা কৰা 1000 টকা এটা খৰচ হ'ব কিহৰ কাৰণে গাড়ীখন মই চলাম আপোনাৰ নামত দিব 1000 টকা ভাড়া নপৰিব জানো এইটো মোৰ প্ৰব্লেম অ'কে দিম ব'লা ঘৰলৈ আহক ব'লা পইচা ৰসাতললৈ যাব নেকি বাৰু মানে ক'বালৈ যাম বুলি ক'লে যে না তই ডাইৰেক্ট ৰসাতলৰ কথা ক'লি যে মানুহে কথা ক'লে ৰসাতললৈ যাম বুলি কৈ যেন শুভ কাম এটাত যাবলৈ ওলাইছো সি কি কৈছে শুনকচোন তই যা যদি আহ ব'লক মই আগত যাওঁ ৰ এই আঁতৰ তই যোৱা কামটোত কিন্তু ৰিক্স আছে দেই জুইৰ লগত খেলা কৰা মানুহ চেনিমিয়ে আজিলৈকে মেচ মাৰি গেছটোৱে জ্বলাব নোৱাৰিছে ৰাইজৰ আগতে বজাওঁ আমি বাজিবলৈহে জন্ম লৈছো আৰু মোৰ মন ৰাখছ যোৱা কেটচ ক'ত কামটো হ'লে হয় আৰু আজি অঁ বহকচোন কওকচোন কিয় বা আহিলে আপোনালোক ড্ৰাইভিং টেষ্টৰ কাৰণে ডকুমেণ্টছখিনি দিয়কচোন শৰ্মা শৰ্মা এখেতসকলৰ ড্ৰাইভ টেষ্ট এটা আছে লৈ লোৱাচোন কি নাম বুলি ক'লে কৃষ্ণ মুকুতা ডেকা মোৰ মিতিৰৰ খুৰা এজন ঢুকাইছিল সেইকাৰণে তালুৰ চলিটো খুৰাই দিলোঁ তেতিয়া মুচ নাছিল এতিয়া ৰাখিলোঁ কি হ'ল শৰ্মা ইমানকে কি চাই আছা নাই ছাৰ একো নাই আহক ব'লক ড্ৰাইভিং টেষ্টত যাওঁ ৰ'বচোন ৰ'ব ফটোখনৰ লগত দেখোন আপোনাৰ মুখখন মিলা নাই ফটোখনত কিয় লাগি আছে মই ড্ৰাইভিংটো পাৰফেক্টকেহে দিব লাগে মই মুকুতা ডেকা অ